কৰোনাৰ হটস্পট আৰু কণ্টেইনমেণ্ট জোনসমূহক বাদ দি আজিৰে পৰা খুলিব দেশৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা সকলো দোকান পোহাৰ খোলাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা। ৰাজ্যসমূহৰ শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ অধীনত পঞ্জীকৃত সকলো দোকান খুলিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে এই পত্ৰ। এই নিৰ্দেশ অনুসৰি আৱাসিক এলেকাত থকা দোকানসমূহ খুলিব পাৰিব। শ্বপিং মলসমূহ আৰু মাৰ্কেট কমপ্লেক্সত থকা দোকানসমূহ খোলাৰ অনুমতি এতিয়ালৈকে দিয়া নাই গৃহ মন্ত্ৰালয়ে। সকলো দোকান 50% কৰ্মচাৰীৰে পৰিচালনা কৰিব লাগিব। সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক। লগতে দোকানৰ কৰ্মচাৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰা হৈছে। হটস্পট আৰু ৰেড জোনত প্ৰযোজ্য নহ'ব এই নিৰ্দেশনা। এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আমি জনাই আছো আপোনালোকক। পুনৰ এবাৰ ক'বলৈ বিচাৰিছো, কৰোনা হটস্পট আৰু কণ্টেইনমেণ্ট জোনসমূহক বাদ দি আজিৰে পৰা খুলিব দেশৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা সকলো দোকান পোহাৰ খোলাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ৰাজ্যসমূহৰ শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ অধীনত পঞ্জীকৃত সকলো দোকান খুলিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে এই পত্ৰ। লকডাউনৰ যিহেতু এমাহ উকলি গৈছে, তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই নিৰ্দেশ অনুসৰি আৱাসিক এলেকাত থকা দোকানসমূহ খুলিব পাৰিব। ইফালে শ্বপিং মলসমূহ আৰু মাৰ্কেট কমপ্লেক্সত থকা দোকানসমূহ খোলাৰ কিন্তু অনুমতি দিয়া নাই গৃহ মন্ত্ৰালয়ে।